Why, Kiran? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পক্ষী আৰু মানুহ এই পাঠটি আলোচনা কৰিবলৈ ওলাইছোঁ। আহাচোন আমি আজি এই সাধুটো শুনো। এসময়ত এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল। তেওঁ চিকাৰ কৰি বৰ ভাল পাইছিল। চৰাইৰ মাংস নহ'লে তেওঁ ভাতকে নাখাইছিল। সেইকাৰণে তেওঁ সদায় ধনুকাঁড়েৰে কপৌ, শালিকা, বগলী আদি চৰাইবিলাক বধ কৰি ফুৰিছিল। ৰজাৰ এই কাৰ্য দেখি এদিন মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক এই কামৰ বাবে তিৰস্কাৰ কৰি ক'লে, মহাৰাজ, ভোজনৰ তৃপ্তিৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। আপুনি নিশ্চয় জানে যে চৰাইবোৰ মানুহৰ অতি উপকাৰী, আৰু এই শালিকাৰ নিচিনা চৰাইবোৰেই পথাৰৰ শইচ নষ্ট কৰিব পৰা কীট পতংগবোৰ ধৰি খাই আমাৰ খেতি বাতি ৰক্ষা কৰে। আচলতে চৰাইবোৰ আমাৰ খেতিয়কৰ পৰম বন্ধু। গতিকে মহাৰাজ, প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। যুৱকজনৰ এই কথা শুনি ৰজাৰ বৰ খং উঠিল, আৰু তেওঁ যুৱকজনক গালি গালাজ পাৰিলে, লগতে কোনোমতেহে নমৰাকৈ থাকিল। কিন্তু ৰজাই যুৱকজনৰ কোনো কথা নুশুনিলে আৰু চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে। ফলত ৰাজ্যত এফালৰ পৰা পক্ষীবোৰ নিধন কাৰ্যতে অব্যাহত কৰি থাকিল, আৰু সেইকাৰণে চৰাইবোৰেও সেই ৰাজ্য এৰি আন এখন দেশলৈ গুচি গ'ল। লগতে ৰজাজনৰ ৰাজ্যখনত চৰাই চিৰিকটি এটাও নোহোৱা হ'ল। আৰু এই কথাবোৰৰ কাৰণে মধুকৰৰ বৰ দুখ লাগিল, আৰু তেওঁ এদিন আন এখন দেশলৈ গুচি গ'ল। তেওঁ যিখন দেশলৈ গৈছিল, সেই ৰাজ্যৰ ৰজাজনৰ সন্তান আছিল মাত্ৰ এজনী ছোৱালী। মধুকৰ আছিল সহজ সৰল আৰু নম্ৰ। তেওঁৰ এই আচৰণত ৰজা বৰ সন্তুষ্ট হ'ল, আৰু তেওঁৰ নিজৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দি তেওঁক সেই ৰাজ্যৰ ৰজা পাতি দিলে। ইফালে ৰজা সৰ্বধনুৰ ৰাজ্যত চৰাইবোৰৰ সংখ্যা নোহোৱা হ'ল, আৰু কীট পতংগবোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, আৰু সেইবোৰে পথাৰৰ শস্যবিলাক খাই এফালৰ পৰা তহিলং কৰিলে। গছ গছনি লতা আদি সকলো শুকাই যোৱাৰ ফলত দেশখনত তেওঁৰ বৰষুণ নোহোৱা হ'ল, লগতে চাৰিওফালে আকাল অনাটন আৰু দুৰ্ভিক্ষই দেখা দিলে, আৰু ৰজা প্ৰজা সকলোৱেই খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল। এইদৰে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হ'ল। ৰজা গৈ উপস্থিত হোৱাৰ পিছত মধুকৰে কিন্তু সৰ্বধনু ৰজাক চিনি পালে। তেওঁ সৰ্বধনু ৰজাক আদৰ সাদৰ কৰি নি ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰি নিলে। তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ। মই আপোনাক পক্ষীবোৰ বধ কৰিবলৈ বাধা দিছিলোঁ, কিন্তু আপুনি নিজৰ সিদ্ধান্তত অটল আছিল আৰু মোৰ কথা শুনা নাছিল। সেয়েহে এতিয়া তাৰ কুফল আপোনাৰ লগতে আপোনাৰ ৰাজ্যৰ সকলো প্ৰজাৰ ভুগিবলগীয়াত পৰিছে। ভৱিষ্যতলৈ আপুনি আৰু কেতিয়াও চৰাই বধ নকৰিব। এইবুলি তেওঁ ৰজাক তেওঁৰ ৰাজ্যৰ পৰা কিছুমান চৰাই দিলে আৰু ক'লে, মহাৰাজ, এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব।
এইবুলি মধুকৰে ৰজাক চৰাই এজাক সজাত ভৰাই উপহাৰ দিলে। আৰু সৰ্বধনুৱেও ৰজা মধুকৰৰ কথামতে চৰাইজাকক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিলে। আৰু পুনৰ সৰ্বধনু ৰজাৰ ৰাজ্যত চৰাইবিলাকে মুকলি মনেৰে ঘূৰি ফুৰিবলৈ ধৰিলে। আৰু ৰাজ্যখন আকৌ আগৰ নিচিনাকৈ সকলো ফালৰ পৰা উভৈনদী হৈ পৰিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইমান সময়ে আমি সাধুটো শুনিলোঁ। সাধুটো শুনি তোমালোকে নিশ্চয় বুজি পালা। এতিয়া তলত কেইটামান প্ৰশ্ন দিয়া হৈছে, এইকেইটা তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি এই সাধুটোৰ পৰা নিশ্চয় বুজি পালা যে আমি চৰাই চিৰিকটি কেতিয়াও বধ কৰিব নালাগে, কাৰণ চৰাই চিৰিকটিবোৰ আমাৰ অতি উপকাৰী। সেইকাৰণে কোনোবাই চৰাই চিৰিকটি বধ কৰা দেখিলেও তাক আমি বাধা দিব লাগে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।